हेलो फ्रेंड्स আজি আমি যাবলৈ ওলাইছো এঠাইলৈ কোত যাম গুটিখিনি আপোনালোকক দেখুৱাম আপোনালোকে ভিডিওটো শেষলৈকে চাবলৈ বুলি আশা ৰাখিলো আৰু এয়া আমি কাহিলিপাৰা মেইন ৰোড ওলামগৈ এতিয়া আমি গৈ আছো মই মোৰ ছোৱালী আৰু হাজবেণ্ড আমি তিনিওজনেই যাম আৰু এটা কথা কি জানেনে আমাৰ অসমখন সঁচাকৈ ধুনীয়া ইমুৰৰ পৰা হিমুৰলৈকে আপুনি চাব মানে গুটি পৰিবেশটোই ধুনীয়া আৰু এতিয়া আমি গৈ আছো এয়া মই আৰু মোৰ ছোৱালী আৰু এফালে হাজবেণ্ডে গাড়ী চলাই আছে এয়া হাজবেণ্ড এতিয়া আমি কোত যাম গুটিখিনি কম কিন্তু আপোনালোকক গুটি ৰাস্তাটো বাৰু এনেকৈ ভিডিও কৰি বোৰিং কৰি নাৰাখো কাৰণ আপোনালোকক বোৰিং হ'ব ন গৈ পেলাই দেখুৱাম এয়া আহি পালো আমি যত আহিম বুলি কৈছিলো এয়া চাওকচোন ইমান ধুনীয়া পৰিবেশ এইটো এটা পুখুৰী আছে বহুত ডাঙৰ আৰু এই পুখুৰীটোৰ ওপৰেৰে এনেকৈ ব্ৰিজ এখন আছে এনেকৈ গৈ পেলাই আপোনাৰ তাত ঘৰ এটা আছে আৰু সেই ঘৰটোতে আপোনাৰ খোৱা লোৱা বিলাক কৰিব পাৰি আৰু এয়া ছোৱালীয়ে আহি খুব ভাল পাইছে তাই পুৰা একদম এনেকুৱা পৰিবেশ এটা পায় খুব ফূৰ্তি পাইছে কিমাননো আৰু ঘৰৰ ভিতৰতে সোমাই থাকিব এইটো দেখিছেনে এইটো আপোনাৰ বাহেৰে বনোৱা ডাষ্টবিন হয় বস্তুবিলাক খুব ধুনীয়াকৈ বনাইছে এয়া বাহৰেই হয় আহিব আপোনালোকেও কেতিয়াবা আৰু এই যে ঘৰটো দেখিছে ঘৰটোত আপোনাৰ বাহ আৰু খেৰেৰে সজা ঘৰ হয় আৰু কাঠ আছে অলপ আৰু এনেদৰে পৰিবেশটো খুব ভাল লাগিলে আহিব আপোনালোকেও মানে ভাল পাব আহি আৰু আটাইতকৈ ডাঙৰ কথা হ'ল ইয়াৰে খাদ্যত যেটো কষ্টিং হয় খাদ্যৰ খুব কম হয় তুলনামূলকভাৱে আপুনি যদি ভাল ৰেষ্টুৰেণ্টত গৈ খাই তাত ধৰক 4 ভাগৰ এভাগহে আপুনি ইয়াতে দিব লাগিব আৰু এয়া দেখিছেনে সেউজীয়া গছ-গছনি তাৰ পিছত এনেকুৱা সৰু সৰু কটেজো আছে বাৰু বহুত আৰু এনেকুৱা বাহৰে এখন থুলনি বনাইছে আৰু আপোনাৰ এই আগতেবোৰ খেৰী ঘৰ সঁচাকৈ পৰিবেশটো খুব ভাল লাগিছে আৰু এতিয়া মেইনটেইন কৰি আছে তেওঁলোকে কাৰণ ইয়াৰে যিজন আগৰ ওনাৰ আছিলে তেখেত হেনো ঢুকাইছে শুনি বেয়া লাগিলে আমি আগত আহিছিলো এই ৰিজৰ্টখনত আৰু আহি খুব ভাল লাগিছিলে এইবাৰ দেখিছো অকনমান তেওঁলোকৰ মানে কি মেইনটেইনটো অকনমান কম হৈছে বাট খাদ্য তেনেকুৱাই আছে খুব ভাল আৰু এতিয়া কৈছে তেওঁলোকে যে মেইনটেইন কৰি আছে আৰু এনেকুৱা পৰিবেশত আহি খুব ভাল লাগে মোৰ আপোনালোকৰ কেনেকুৱা লাগে জনাবচোন কমেন্টত আৰু ছোৱালীয়ে দৌৰি ধপৰি আহিছে আৰু এই যে বাহৰ বেৰখন আছিলে বাহৰ বেৰৰ মাজৰ সেই ফুটাৰে মই এনেকৈ ভিডিও কৰিলো আৰু এনেকুৱাবোৰ ভিডিও কৰি মোৰ খুব ভাল লাগে জানেনে মই বৰ ভাল পাওঁ এই নেচাৰেল সিনাৰীবোৰ বহুতে বেছি ভাল পাওঁ কাৰণ সৰুৰ পৰা এনেকুৱা পৰিবেশতে ডাঙৰ হৈছো আমি এতিয়াহে আপোনাৰ গুৱাহাটীত এইবোৰ পৰিবেশ দেখিবলৈ টান কিন্তু গুৱাহাটীত দেখিবলৈ টান নহয় চাব বিচাৰিলে আপুনি অকনমান হনাপুৰলৈকেনো কিমান দূৰ তালৈকে আহি আপুনি উপভোগ কৰিব পাৰে এটা দিন তেনেকুৱাকৈ উলাই পেলাই লৰা ছোৱালীৰ কাৰণে বা নিজৰ কাৰণে উলাই ললে মনটো কিবা ভাল লাগি যায় জানেনে আৰু এই ৰিজৰ্টখনৰ নাম হ'ল ডেকাচাং আৰু এই ডেকাচাং ৰিজৰ্টখনত বাহিৰত আপুনি নাম কোনো দেখা নাপায় কিন্তু তাত মহৰ হিং এটা আছে ডাঙৰকৈ গেটত দিয়াই আৰু সেই মহৰ হিংটো দেখিলে আপুনি গম পাব এফালে ব্ৰহ্মপুত্ৰ ৰিজৰ্ট যায় ব্ৰহ্মপুত্ৰ জংগল ৰিজৰ্ট যাওতে আপুনি তলতে এইখন দেখিব এইটো দেখিব আৰু আহিবচোন আপোনালোকে ভাল পাব পৰিবেশটো ভাল খাদ্য ভাল আৰু আমি এনেকুৱা সেউজীয়াৰ মাজে মাজে এতিয়া ঘৰমুৱা হলো ভাল লাগিলে গৈ আপোনালোকৰ ল'ৰা ছোৱালীক ইয়ালৈ লৈ আহিব পাৰে বা এনেকুৱা ধৰণৰ পৰিবেশত এনেকুৱা কোৱা নাই যে এইখনতে আনিব লাগিব এনেকুৱা ধৰণৰ পৰিবেশত আনিলে অকনমান ভাল পাব নিশ্চয় আনে তথাপি এইখন মই ৰিজৰ্টখন দেখুৱালো আপোনালোককো আমি ইয়াতে আহি ভাল পালো অসমৰ যে সুকে কোণে সেই সেউজীয়াবোৰ আছে সঁচাকৈ ভাল লাগে আমাৰ অসমখন খুবেই সুন্দৰ আৰু এটা কথা কি জানেনে
আমাৰ বাহিৰৰ মানুহবিলাক যেতিয়া আমাৰ অসমলৈ আহে নহয় চাকৰি সূত্ৰে হওক বা কিবা বিজনেছ সূত্ৰে হওক ইয়াতেই থাকি যায় চাবচোন। সেইটো বাৰু যি কি নহওক কিন্তু আমাৰ অসমখন যে বহুত ধুনীয়া সেইটো কিন্তু ক'ব লাগিব দেই। আজিলৈ ইমানতেই। ধন্যবাদ জনাইছোঁ আপোনালোকক ভিডিঅ'টো শেষলৈ চোৱাৰ কাৰণে।